ওম মনসা দেব্যই নমঃ। ভগৱান শিৱৰ ঔৰসত অজনী সম্ভৱা ৰূপে জন্ম লাভ কৰা নাগমাতা পদ্মাৱতীয়েই ভগৱতী মা মনসা। শিৱকন্যা মা মনসা হংস আসনযুক্তা, নাগৰ আভৰণেৰে ভূষিতা। ভগৱতী মা মনসা দেৱী আস্তিক মুনিৰ মাতৃ আৰু জৰৎকাৰ মুনিৰ পত্নী। দেৱী হৈছে স্নুহি শাখাং সমাৰুহ্য তিষ্ঠ পূজাং কৰম্যহম, অৰ্থাৎ মা মনসা সিজু গছৰ ওপৰত আৰোহণকাৰী, সেয়েহে সিজু গছ মা মনসাৰ গছ। সৰ্ব কল্যাণকাৰিণী, সৰ্ব মনোকামনা পূৰ্ণকাৰিণী মনসা দেৱীৰ পূজাৰ লগতে অষ্টনাগৰো পূজা কৰা হয়। অষ্টনাগ হৈছে অনন্ত, বাসুকী, পদ্ম, মহাপদ্ম, তক্ষক, কুলিৰ, কৰ্কট আৰু শংখ। একান্ত ভক্তিভাৱে ওম ভগৱতী বিশ্বহৰি পদ্মাৱতী মা মনসাৰ পূজাৰ দ্বাৰা মনৰ কামনা সিদ্ধি হয়। আয়ু ধন সম্পত্তি বৃদ্ধিৰ লগতে সৰ্প ভয়ৰ নিবৃত্তি হয়। ওম মনসা দেব্যই নমঃ। ওম মনসা দেব্যই নমঃ। ওম মনসা দেব্যই নমঃ।